Good morning everyone আৰু এতিয়া গাপান ধুইছিলোঁ আৰু আজি মই বিয়া এখনত যাম মোৰ বান্ধৱীৰো বিয়া হয় আৰু ঘৰৰ ফালৰ পৰা আলহী তো দেখুৱাম তো আপোনালোক চাই গৈ থাকক বিয়াৰ পৰিৱেশ কেনেকুৱা হয় দেখুৱাবলৈ চেষ্টা কৰিম তো আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ ভাল পাই গৈ আছে মোক মৰম আশীৰ্বাদ কৰি গৈ থাকক মই চাওক তেল সেই কৰাই নাই তেল লগোৱা নাই তো মই বিয়া এখন খাব গৈ আছোঁ মোৰ বান্ধৱীৰ ঠিক আছে দেখুৱাম চাই গৈ থাকক এই গাইজ বিয়া খাব আহিছে এইফালে ৰখি ৰখি একদম মানে ভাত খাই দিলে মোক ৰখি ৰখি ইমান দেৰি হৈ গ'ল মানে আহোঁতে ঠিক আছে বিয়াৰ পৰিৱেশ দেখুৱাম চাই গৈ থাকক আৰু গাইজ এই আমাৰ নকইনা এইয়া হেপী মেৰিড লাইফ সদায় যাতে সুখী হৈ থাকা আৰু কামনা एकदम फंबाय मोनबाय ये उनका खूब धुनिया एकदम लग पाई गो आज एने आपलोके चाই থাকে ভাল লাগে আৰু গাইজ যেহেতু বিয়া খাব আহিছিলোঁ মোৰ ক্লাছমেটো হয় আৰু ঘৰৰ হয় তো খাই উঠিলোঁ এতিয়া মই ভাত খাই আছিলোঁ আৰু বান্ধৱীহঁত আহিছে আৰু বন্ধুও হয় দাদাও হয় তেনেকুৱা হয় মোৰ গোটেইখিনি মোৰ মানুহখিনি এনেকুৱা হয় মানে মই খুব মানে কি হয় মই যিহেতু অকলশৰীয়া আৰু আপোনালোকক কৈয়ে থাকোঁ যে মই খুব অকলশৰীয়া অনুভৱ কৰোঁ সেইকাৰণে মই ভাবোঁ যে গোটেইখিনি আপোন মানে পৃথিৱীখনেই আপোন তো সেয়ে এতিয়া অকণমান ফুৰিব আহিছোঁ খুব ধুনীয়া নৈৰ দাঁতিকাষৰীয়া অঞ্চল চাওক দেখুৱাইছোঁ ইয়াত ইমান ধুনীয়া খুব ধুনীয়া একদম প্ৰাকৃতিক সৌন্দৰ্য আৰু না আৰু গৈ আছোঁ এতিয়া দেখুৱাম গাইজ ইমান ধুনীয়া চাওক দেখুৱাইছে ৱাও খুব ভাল লাগি আছে আৰু এনেকৈ ইমান ব্যস্ত হৈ আছিলোঁ এইকেইদিন আৰু এনেকৈ মানে গাঁৱত মুকলিমূৰীয়াকৈ মানে ফুৰিবই পোৱা নাই তো আজি আহিছোঁ ইছৰাম এতিয়া গোবৰ গছকিলোঁ হয় দেই তো একচুৱেলি খুব পৰিপাটি হয় মই একচুৱেলি সেইটোৱে চ' এতিয়া অকণমান দেখুৱাম ইমান ধুনীয়া এইখন হৈছে ননৈ নৈ দেই ননৈ ননৈ নৈ তো অকণমান মোৰ দাদাও হয় বন্ধু হয় আৰু বান্ধৱীও হয় বৌ হয় তো অকণমান ফুৰিব আহিছে তো দেখুৱাম এতিয়া ইমান ধুনীয়া গোটেইখিনি ইমান ধুনীয়া ন ঠাইবিলাক ইমান ভাল লাগি আছে আৰু এয়া মই ভাত খাওঁতে ইহঁতে মোক এৰি থৈ আহিছে আৰু ইমান ধুনীয়া বা সেইয়া এইফালে ভাল না কেনেকুৱা আজিৰ অনুভৱ এইফালে আছে এইয়া কেনেকুৱা লাগিছে ভাল লাগিছে বা বহুত দিনৰ পিছত গুৱাহাটীৰ পৰা ঘৰত আহিছে এতিয়া গুৱাহাটীৰ মানুহ হৈ গৈছে আৰু ন সেইটোৱে চাওক চাওক গাইজ একদম খুব আপোন হয় মোৰ চব হয় একদম মই কয় আপোনালোকক যে মোৰ মানুহখিনিয়ে তেনেকুৱা বান্ধৱীও হয় ঘৰৰ হয় বন্ধু হয় দাদাও হয় চব হয় তেওঁ অকণমান দেখুৱাইছে আৰু আপোনালোকক চাই গৈ থাকিব আৰু দেখুৱাম কইনা থ'ব যাম
deh aneh istilah anak ini sih misalnya nih পুরে সেৱা কৰিব আৰু আৰু গাইছ এতিয়া দোকানত আছো কি খাব কওক পেকেট এনেও মই বিৰাট খাই ভাল পাওঁ নহয় এইয়া আশা কৰোঁ ভালে আছে আৰু এইফালে দাদাক অলপ দেখুৱাম হাই বোলো मोजां দাদা লগ পাই বিৰাট ভাল লাগিল আৰু দুইটা লেংগুৱেজত কয়ে যিহেতু খুব মৰমৰ হয় দাদাই মোৰ অকণমান বিয়া খাব আহিলোঁ আৰু দাদাৰ দোকানত অকণমান সোমালোঁ তো আপোনালোকেও আহিব কেতিয়াবা লাগিলে Olha
ललिया नोंसोरनि जिबो एल' एल' गय खावलाय जोंलाय जालिया আৰু গাইজ এতিয়া আমি কইনা থ'ব গৈ আছোঁ দেই ইয়াত একদম এন্ধাৰ যিহেতু এইখিনি খুব দীঘল হয় পথাৰ পাৰ হ'ব লগা হয় আৰু গৈ আছোঁ বঢ়িয়া বঢ়িয়া আমি অলৰেডি ভাত পানী খাই উঠিলোঁ আৰু যিহেতু আমি কইনা থ'ব আহিছিলোঁ কইনাও থ'লোঁ এতিয়া আৰু আমি দৰাৰ ঘৰত ভাত পানী খোৱা হ'ল 9টা বাজিবৰ হ'ল দেই মই ইফালে ঘূৰি ঠিক কৰা নাই বাৰু 9টা বাজিবৰ হ'লে এইফালে আৰু এইফালে একদম মানে মোৰ লগত চোৱা মোৰ এৰিয়া চব হয় বুলি কৈ থাকোঁ মই এইফালে বাইদেউহঁত থাকলাই বোলে বেছি পিছফালে মামীহঁতিও আছে আৰু এতিয়া আমি কইনাক থ'লোঁ আৰু কইনাৰ দৰাৰ ঘৰত ভাত পানীও খোৱা হ'ল আৰু এতিয়া যাম